এইবাৰ মানে বেকল কি খাব আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আপোনালোকৰ মাজলৈ লৈ আহিছে এটা ধুনীয়া এটা নতুন ভিডিঅ' নতুন মানে কি ক'ম আপোনালোকক এটা স্মৃতি থাকি যাব কিন্তু বেটাক কৈ আছোঁ তোমাৰ এটা ধুনীয়া ভিডিঅ' পাই গ'লোঁ গেলেৰীটো খুলি থাকোঁতে ভিডিঅ' আগৰ ভিডিঅ'বোৰ ডিলিট কৰি দিম বুলি ভাবিছিলোঁ কিন্তু খুলি থাকোঁতে বিচাৰোঁতে ডিলিট কৰিম কিনো ডিলিট কৰিম এইটো বিচাৰোঁ এইটো ডিলিট কৰিব নোৱাৰি এইটো বিচাৰোঁ ডিলিট কৰিম কিন্তু এনেকুৱা এটা ভিডিঅ' পাই গ'লোঁ যিটো আপোনালোকক দেখাই আছে আপোনালোকে থাম্বনেইল কিন্তু গম পাইছে কিন্তু বেটাক মই কৈছিলোঁ যে ভিডিঅ'টো দি দিওঁ আপলোড কৰি দিওঁ তিনি কৈছে নেলাগে তাৰ মানে বহুত লাজ আগতে কিমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছিলে সি মোৰ প্ৰথম চেনেলটো খোলোতে তাৰে প্ৰথম হাত আছে আপোনালোকক ক'ম আৰু কিমান এই ভিডিঅ' যেতিয়া মই দিম তেতিয়া আপোনালোকক সকলো কথা ক'ম কিন্তু আজি আপোনালোকে চাই যাবচোন এটা স্মৃতি থাকি যাব সেই বুলি ভাবিয়ে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াইছোঁ যাতে ইউটিউবত থাকি যায় আৰু সিহঁতি ভালছত চাব পাৰিব ইমান এটা ধুনীয়া ভিডিঅ' বেটা আগতে কিমান ধুনীয়াকৈ ভিডিঅ' বনাই আপোনালোকে চাবচোন দেই বহুত আগৰ ভিডিঅ' মানে ধুন জন্ম হৈছিলে আৰু আপোনাৰ 5-6 দিনমানৰ হ'ব চাগে ভিডিঅ'টো সি কৰিছিলে প্ৰথম পৰাই ভিডিঅ' কৰি থাকে সি আজি 2 বছৰ 3 বছৰ মানে আগৰ পৰাই 2 বছৰ নহয় আজি 3-4 বছৰমান আগৰ পৰাই ভিডিঅ' কৰি থাকে বেটাই কিন্তু তাৰ বাবে এটা বেলেগ এটা চেনেল আছিলে সেইটো চেনেলটো মই কিবা কাৰণত মানে বন্ধ কৰিবলগীয়া হ'ল এতিয়া নতুন চেনেলটো এটা মই খুলিলোঁ সকলো কথা পাছত ক'ম বাৰু কিন্তু আজি আপোনালোকক কি কৰি থোৱা ভিডিঅ' এটা ডিলিট নকৰি মই ইউটিউবত ৰাখি দিবৰ কাৰণে আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ আপোনালোকে চাবচোন ধুন কেনেকুৱা আছিলে একেবাৰে জন্মৰ 5-6 দিনৰ পাছৰ কথা আৰু আমাৰ বেটা কেনেকুৱা আছিলে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব দেই তেলে বলকচোন ভিডিঅ'টো আৰম্ভ কৰি দেখাবলৈ আপোনালোকে ভিডিঅ'টো ভালকৈ চাই চাব So welcome to my second channel Meta's vlog তো আজি আমি আকৌ এবাৰ নতুন ভিডিঅ' এটা লৈ আনিছোঁ আপোনালোকে এইটো চাই থ'ব এইটো এটা ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মই সেইটো পাছতহে ক'বলৈ লাগে মই প্ৰথমতে আপোনালোকক মই দেখাই আছোঁ ৰ'ব মই দেখাম অকণমান পাছতকৈ দেখাম এতিয়া অকণমান ইউটিউব চেনেলটো শেষলৈকে চাই থাকিব ৰ'ব অকণমান দেৰি আপোনালোকক দেখাম ছাৰপ্ৰাইজ বহুত ধুনীয়া এটা ছাৰপ্ৰাইজ দেখাম কিউটি পায় বহুত কিউটি পায় এটা ছাৰপ্ৰাইজ দেখাম মই আপোনালোকে চাই থাকিব তো দোস্ত এতিয়া লাইনটো অকণমান গ'ল আপোনালোকক দেখাম অকণমান ৰ'ব লাইনটো আহি লওক মই আপোনালোকক দেখাম আজি মই দেখামেই এই চাওক কাণত ধৰিছোঁ দেখামেই আজি আপোনালোকে এণ্টলৈকে ভিডিঅ'টো চাই থাকিব দেখামেই মানে মই চাই থাকিব ভিডিঅ'টো এণ্টলৈকে আজি আপোনালোকক মই মেজিক এটা দেখাম কলৈ গ'ল দাঁতটো দাঁতটো নাই দাঁতটো সৰিলে গ'ল এইটোৱে আপোনালোকক এই মেজিকটোহে দেখাইছোঁ আৰু আপোনালোক ছাৰপ্ৰাইজ দিম আপোনালোকে চাই দিব এণ্টলৈকে বহুত দীঘল ভিডিঅ' One, two, three. Yeah. আপোনালোকক মই দেখাম এইটো ছাৰপ্ৰাইজ চাওক এইটো চাওক এয়া মেলি আছে আপোনালোকলৈ চাই আছে অকণমানি বুজিছে আপোনালোকে
চাওক হাঁহি আছে অকণমান চাই আছে আপোনালোকে চকু মেলিবলৈ পৰা হৈছে আৰু ন দিন হৈছে আৰু এতিয়া নানীহঁতৰ ঘৰত আছে আমাৰ নানীহঁতৰ ঘৰত হাঁহি দিছে হয় নহয় সকলোৱে হাঁহি দিছে চুমা খাবা নি এইটো চাওক আমাৰ সকলোৱে নেকানে আজিকালি সকলোৱে নেকানে গুচি আহিছে অকণমান এনেকৈ থৈ দিছে ভাতটো ঘামি গৈছেগৈ একদম সকলো ঘামি আছে সেইকাৰণে চকু মেলিছা সকলো ভিডিঅ'হে কৰি আছোঁ মই এইটো চাওক মই কোচত লৈ আছোঁ এইটো চাওক আপোনালোকে চাই আছে কি হৈছে ফেচ খুলি হৈছে আপোনালোকলে এইটো ভিডিঅ' ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' আনি থাকিম সদায় চাই থাকিব বাই বাই টাটা চি ইউ গুড বাই